এনে নতুনকৈ যিসকলে এতিয়া ধৰক ফাৰ্ম আৰম্ভ কৰিব খোজে তেওঁলোকৰ কাৰণে আপুনি কি ক'ব কেনেকৈ মানে আগবাঢ়িব পাৰিব বা ইয়াৰ লাভালাভ অকণমান কওকচোন মানে ইহঁতৰ পেলনীয়া দানাবিলাকে মাছ খাই পেলাই ডাঙৰ হয় 1.5 কেজি 2 কেজি এনেকুৱা ওজনৰ মাছ আছে এই পুখুৰী আছে দুটাকৈ ইয়াৰ পৰা মাছৰ পৰা উপাৰ্জন হয় হাঁহ গাহৰি এনেকৈ মিলাই দাদাজনে প্ৰায় 1.5-2 লাখ টকা বছৰে উপাৰ্জন কৰি আছে অমিতা মই এজোপাৰ পৰা এনাখন 40 কেজি অমিতা বিকিছোঁ এজোপাত অমিতাৰ পৰা এতিয়া অমিতাৰো যথেষ্ট দাম আছে বজাৰত 9 টকাকৈ আমাৰ গাঁৱতে বিক্ৰী হৈছে চাওক এতিয়া কওকচোন আপুনি খাদ্যটো কেনেকৈ প্ৰস্তুত কৰি আছে বৰ্তমান মই এতিয়া খুদিয়ে সিজাইছোঁ এতিয়া চাওক আমাৰ ভিডিঅ'ৰ পৰা যদি কোনো মানুহে আপোনাৰ পৰা পোৱালি কিনিবৰ বাবে আহে পাৰিবনে কিনিব নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ আজি আমি পুনৰ গাহৰি আৰু মীন পালন সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাব বিচাৰিছোঁ আজি আমাৰ লগত উপস্থিত আছে এজন যুৱ ব্যৱসায়ী মৃদুল বৰা যি 4 বছৰ ধৰি গাহৰি আৰু মীন পালনৰ লগত জড়িত হৈ আছে আহকচোন তেওঁৰ লগত কিছু কথা পাতোঁ প্ৰথমতে আপুনি গাহৰি পাই কৰিছেনে নাই বেলেগ কিবা কৰিছিলে গাহৰি পাই হাঁহ ছাগলী আছিলে ঠিকে আছে এতিয়া কিমান মান আছে গাহৰি ডেলিভাৰী হৈ আছে নেকি এয়া চাওক এইটো কি জাতৰ ইয়ৰ্কশ্বায়াৰ চাওক এইটো বয়স কিমান হ'ব এইটো মাকটো বয়স কিমান হ'ব ফাৰ্ম খোলোতে প্ৰথম আনা ঠিকে আছে পৰিৱেশটো ভাল ফাৰ্মখনৰ পুখুৰী পাৰতে কৰা গৈছে আৰু তাতে মানে কি পকাৰে বনাই দিয়া হৈছে আৰু এনেকৈ বনাই ল'লে মানে বহুত দিনলৈকে আপোনালোকৰ চিন্তা নাথাকিব আৰু কৰিব পাৰে এনেকৈ চাওক আপোনালোকক দেখুৱাই আছোঁ গোটেই ফাৰ্মখন পোৱালি কেইমাহৰ আছে দাদা ইয়াত 13টামান আছে কিমান মান হৈছে এটা দিন পোৱালি দুমাহ আঢ়ৈমাহ মান হ'ব এনেই আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি ফাৰ্ম কৰাৰ ক্ষেত্ৰত বেমাৰ আজাৰ তেনেকুৱা কিবা হয় নেকি অঁ ভেকচিন দিয়া হৈছে কেইমাহমানত দিয়া হয় ভেকচিনটো 3 মাহ হ'লে ভেকচিন দিয়া হ'ব এনে নতুনকৈ যিসকলে এতিয়া ধৰক ফাৰ্ম আৰম্ভ কৰিব খোজে তেওঁলোকৰ কাৰণে আপুনি কি ক'ব কেনেকৈ মানে আগবাঢ়িব পাৰিব বা ইয়াৰ লাভালাভ অকণমান কওকচোন মানে খুলিলে কি হয় ধৰি লওক প্ৰথমতে এনেকুৱা বাঁহ চাহ দি বনাই ল'ব লাগে বাঁহে বনাব পাৰে বাঁহে বা তামোল গছ দি বনাই তেনেকৈ বনাব লাগে পকাই বনাই খুলিলে পইচাবিলাক ইমান খৰচ কৰি লাভ নাই 2 এবছৰ পঢ়াৰ পাছত যেতিয়া ইনকাম হ'ব তেতিয়া বনাই ল'ব পাৰিব বনাব পাৰিব বা দানাটো তেনেকৈ নিজে কিছুমান হেৰি কৰিব লাগিব হয় যোগাৰ কৰিব লাগিব থলুৱা দানা কিছুমান মানে প্ৰথমতে যদি আপুনি বেছি খৰচ কৰি দিয়ে ইয়াৰ পৰা আপুনি বেছি লাভ কৰিব নোৱাৰিব আপুনি মানে কম খৰচতে আপুনি ফাৰ্মখন আৰম্ভ কৰক এনেকৈ ঘৰতে বাঁহেৰে আপুনি বনাই লওক গঁৰালটো তাৰপিছত তামোল গছ আপুনি সাধাৰণভাৱে বনাই লৈ আৰম্ভ কৰিব পাৰে আৰু বহুত খৰচীও নহয় এনেকুৱা নহয় যে বহুত আমি কিনা দানা কিনি খুৱাই থাকিব লাগিব আপুনি কচু তুঁহগুড়া চাপৰ এনেকুৱা থলুৱা আমাৰ যিখিনি কৃষিজাত উৎপাদিত বৰ্জিত সামগ্ৰী আছে সেইখিনি খুৱাব পাৰে আৰু হাঁহো আছে দাদাজনৰ বহুখিনি হাঁহ আছে আপোনালোকক আমি অলপ আগতে দেখাইছোঁ এয়া দেখিছে এয়া চাওক এইটো ইয়ৰ্কশ্বায়াৰ নহয় জানো ইয়ৰ্কশ্বায়াৰ চাওক ক্ৰছ আছে ইয়ৰ্কশ্বায়াৰ হেমশ্বায়াৰ ক্ৰছ আছে আৰু ইয়াৰে পোৱালি এইকেইটা নহয় জানো কম খৰচত তেনেকৈ বাঁহ কাঠেৰে আপুনি বনাই ল'ব পাৰে বিক্ৰী কেনেকুৱা এতিয়া বৰ্তমান আপোনাৰ গাহৰি 45 এনে আপোনাৰ এতিয়া উপাৰ্জন কেনেকুৱা বছৰত এটা আনুমানিক জনাওকচোন বাৰু এবাৰ বছৰত তেনেকুৱা দুবাৰকৈ বেচিব পাৰে চাওক প্ৰায় 1,20,000 প্ৰায় 1.5 লাখ মান টকা আপোনাৰ বাহিৰাও আছে হাঁহো আছে নহয় প্ৰায় 1.5 লাখ মান টকা মাছো আছে তে চাওক ইহঁতৰ পেলনীয়া দানাবিলাকে মাছ খাই পেলাই ডাঙৰ হয় 1.5 কেজি 2 কেজি এনেকুৱা ওজনৰ মাছ আছে এই পুখুৰী আছে দুটাকৈ ইয়াৰ পৰা মাছৰ পৰা উপাৰ্জন হয় হাঁহ গাহৰি এনেকৈ মিলাই দাদাজনে প্ৰায় 1.5-2 লাখ টকা বছৰে উপাৰ্জন কৰি আছে
আৰু যিসকল অসমীয়া যুৱকে বাহিৰত গৈ কোম্পানী কাম কৰি আছে তেওঁলোকক আমি ক'ব বিচাৰোঁ আপোনালোকে ঘৰত আহি এনেধৰণে আপোনালোকে ব্যৱসায়ত যুক্ত হওক আৰু এটা ভাল কথা আপোনালোকে যথেষ্ট পৰিমাণে উপাৰ্জন কৰিব পাৰিব এনেকুৱা নহয় যে আপোনালোকৰ উপাৰ্জন নহ'ব নিশ্চিতভাৱে উপাৰ্জন হ'ব আমি বহু উদাহৰণ আপোনালোকৰ মাজলৈ আনি আছোঁ আৰু ভৱিষ্যতে আপোনালোকক দেখুৱাই যাম এনেকুৱা ইয়াত আপোনালোকে ঘৰৰ মাটিত খেতিও কৰিছে দাদাজনে বিভিন্ন শাক পাচলি খেতি কৰে অমিতাৰ পৰা এতিয়া অমিতাৰো যথেষ্ট দাম আছে বজাৰত 9 টকাকৈ আমাৰ গাঁৱতে বিক্ৰী হৈছে চাওক টাউনতো আৰু দাম হ'ব অমিতাৰো এটা ভাল খেতি আপোনালোকে কৰিব পাৰে যে গাহৰি যিখিনি মানে ধৰক মল আছে এই গাহৰি বৰ্জিত মলৰ পৰা এইখিনি আপোনালোকে খেতি পথাৰত দিব পাৰে বা মাছৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰে চব্জি গেছ হৈ যায় এনেকুৱা শাক পাচলিত ব্যৱহাৰ কৰিব পাৰে সাৰ হিচাপে এতিয়া চাওক আমাৰ ভিডিঅ'ৰ পৰা যদি কোনো মানুহে আপোনাৰ পৰা পোৱালি কিনিবৰ বাবে আহে পাৰিবনে কিনিব বিকিব পৰাকৈ পোৱালি আছে নহয় 8টামান আছে মতাও আছে আমি নাম্বাৰটো দি দিম যিসকলে কিনিব খোজে যোগাযোগ কৰি ল'ব পাৰিব আৰু দামো খুব বেছি নহ'ব কম বেছি থাকিব প্ৰায় আপুনি 5,000 ভিতৰত পোৱালি ল'ব পাৰিব অকণমান কম বেছি থাকিব নহয় জানো থাকিব ল'ব পাৰিব গতিকে যোগাযোগ কৰিব আপোনালোকে পোৱালি কি খুৱায় এতিয়া নে দানা একে ডাঙৰ কৰি 3বাৰকৈ খুৱায় ন দিনত 2বাৰকৈ খোৱা হয় এতিয়া কওকচোন আপুনি খাদ্যটো কেনেকৈ প্ৰস্তুত কৰি আছে বৰ্তমান মই এতিয়া খুদিয়ে সিজাইছো যেতিয়া কচু দিন থাকে কচু বাৰিষাটো কচু বহুত হয় কচু আধা বা খুদি আধামান দিলে হৈ যাব তেতিয়া খৰচাটো অলপ কমে এতিয়া অলপ মানে কচু নাইকিয়া কাৰণে অলপ খৰচ বেছি হয় আৰু মইতো খুদিটো সিজালো ইয়াৰ লগত জুগুলি দিম অলপ মদৰ জুগুলিটো তাৰপৰা চাপৰ অলপ দিলো ৰবা পলিচ দিলো বা আমাৰ লোকেল যিটো আমি ধান কুটাওঁ আৰৈ ধানৰ গুড়াটো সেইটো দিব পাৰি ইয়াৰ লগত চিৰা গুড়া দিব পাৰি চব মিক্সিং কৰি পেলাই দি দিয়া যায় এনেকৈ হয় চব মিক্স কৰি পেলাই খুৱাই থকা হৈছে এনেকুৱা নিৰ্দিষ্টকৈ কোনো দানা খুৱাই থকা নাই সকলো আৰু এনেকৈ খোৱালে বেছি পুষ্টি হ'ব বেছি পুষ্টিকৰ হ'ব দানাটো আপোনালোকে এনেকৈ খুৱাব বিভিন্ন দানা মিহলাই পেলাই খুৱাব আপোনালোকে বহুত ধন্যবাদ আপোনাৰ ফাৰ্মখন দেখুওৱাৰ বাবে গতিকে আমাৰ আজিৰ ভিডিঅ'টোত ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ